সকলোকে সুপ্ৰভাত জনালো। কি খবৰ আপোনালোকৰ? আমি আহিছো আজি আঠখেলীয়া নামঘৰলৈ। মোৰ বান্ধৱী আহিছে, আপোনালোকক দেখুৱাম বাৰু। বান্ধৱীক ফুৰাবলৈ লৈ আহিছো আঠখেলীয়া নামঘৰলৈ, যিহেতু আমাৰ ওচৰত আৰু একো ঠাই বিশেষ নায়েই নিবৰ কাৰণে, সেইটো কাৰণে আঠখেলীয়া নামঘৰলৈ তাই অহা নাই। আঠখেলীয়া নামঘৰলৈকে আহিছো। তাইৰ ল'ৰা দুটাহঁতি আহিছে, ল'ৰা দুটাৰো স্কুল বন্ধ আছে। এই মোৰ বান্ধৱী চাওক দেই, এইজনী মিন্ময় ভাইটি, ৰাস্তাটো অকণমান বেয়া, সেইটো কাৰণে একদম পুৰা লৰিছে আৰু মানুহজনে গাড়ী চলাই আছে। তাৰপিছত আগত আৰু আমাৰ কুঁহিয়ে আৰু ককায়েকে বহিছে। আপোনালোকক দেখুৱাম আৰু নামঘৰৰ পৰিৱেশ দেই। সকলোৱে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া আঠখেলীয়া নামঘৰৰ মেইন গেট পাই গ'লোহি। এতিয়া আৰু আঠখেলীয়া নামঘৰ পামগৈ আৰু অকণমান চাওকচোন আঠখেলীয়া নামঘৰৰ পৰিৱেশখন, মানে যোৱা ৰাস্তাটো ইমান ধুনীয়া। এয়া নামঘৰ পাই গ'লোহি। আমি গাড়ী পাৰ্কিং কৰিলোঁ, গাড়ী পাৰ্কিং কৰি এতিয়া আহি আছোঁ। এই আমাৰ ভাৰ্গৱৰ লগৰ আহে, ইয়া জ্যোতিষ চাই দিয়া। জ্যোতিষ আমি এতিয়া দোকানতে এয়া চাকি বন্তি সকলো লৈ ল'লোঁ। এয়া দেই বান্ধৱী, তাই আকৌ অকণমান কেমেৰাৰ আগত ওলাবলৈ লাজ কৰে, হ'লেও অকণমান উলিয়াই দিছোঁ আৰু ইয়াতে সকলোখিনি আমি চাকি ধূপ বন্তি লৈ ল'লোঁ। তাৰপিছত আমি আৰু জ্বলামগৈ। জ্বলাই মেলি এই নামষাৰত বহিমগৈ। নামষাৰ যিহেতু নামঘৰলৈ আহিলে মানে নামষাৰ শেষ নোহোৱালৈকে গ'লে ভাল নালাগে, নহয়নে? নামত সেৱা ভাগ কৰিবলৈ পালেহে ভাল লাগে। সেইকাৰণে আমি সেৱা ভাগ পোৱাকৈ আহিছোঁ। প্ৰথম নামষাৰতে আমি পাইছোঁহি আৰু এতিয়া 11টা বাজিছে, যিহেতু 12টা বজাত নাম সামৰে। এতিয়া আমি চাকি বন্তি জ্বলাই লৈ আৰু নামত বহিমগৈ। আঠখেলীয়া নামঘৰ গোলাঘাট জিলাৰ বচা গাঁৱত অৱস্থিত। গোলাঘাট জিলাৰ ঘিলাধাৰী, মকৰং আৰু কাকডোঙাৰ এই তিনিওখন নদীৰ ওচৰা ওচৰিকৈ থকা সংগমস্থলীত অৱস্থিত। যিসকল গোলাঘাটৰ তেওঁলোকে জানেই বাৰু, যিসকল মানে দূৰৰ ধৰক নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামাকৰণ নামঘৰৰ চৌপাশে থকা 8টা কুৰিৰ পৰাই আৰম্ভ হৈছে। ইয়াৰ পৰাই আঠকুৰীয়া শব্দটোৰ উৎপত্তি হৈছিলে। মানুহৰ মুখে মুখে বাগৰি আঠখেলীয়া ৰূপ ল'লে। 1661 চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰ নিৰ্মাণ কৰিছিল। 1970 চনৰ আগলৈকে অনুষ্ঠানভাগীৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। 1970 চনৰ বৈষ্ণৱ ধৰ্ম পন্থা অনুসৰি হৰি মন্দিৰ সলনি নামঘৰ শব্দ ব্যৱহাৰ কৰা হৈছিল আৰু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ৰূপে নামাকৰণ কৰা হৈছিল। ভাদ মাহত নামঘৰলৈ বহুত মানে সেৱকীৰ সমাগম হয়। ইয়াত দৈনিক নাম প্ৰসংগ, মধ্যাহ্ন প্ৰসংগ, বিয়লি প্ৰসংগ আৰু সন্ধ্যা প্ৰসংগ 4 ভাগ প্ৰসংগ অনুষ্ঠিত কৰা হয়। আৰু আঠখেলীয়া নামঘৰৰ বৰসভা, পানী তোলা সভা, নাম লোৱা আৰু ন চাউলৰ সভা, ৰাস মহোৎসৱ, ভাওনা ইত্যাদি পতা হয়। আৰু আমি এতিয়া চাকি তাকি জ্বলাই ল'লোঁ আৰু এয়া চাকি জ্বলাই আমি নামঘৰৰ ভিতৰলৈ যাম। এয়া বান্ধৱীয়ে মই আহিছোঁ। বান্ধৱী যিহেতু ডিব্ৰুগড়ৰ পৰা আহিছে, তেওঁলোকে আঠখেলীয়া নামঘৰ আগতে অহা নাই, সেইকাৰণে বোলো আঠখেলীয়া নামঘৰলৈকে লৈ যাওঁ। আমাৰ ওচৰতে যেতিয়া ইমান ধুনীয়া ধৰ্মীয় এভাগ অনুষ্ঠান আছে, তালৈকে লৈ আহিছোঁ তাইক দেখাবৰ কাৰণে। আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। ইতিমধ্যে নাম গায়ে আছে। নাম গোৱাখিনি মাতটো দিব পৰা নাই, কিয়নো মাইকত নাম গাইছে যে কপিৰাইট আহি যায় ভিডিঅ'টো, সেইকাৰণে মাতটো মিউট কৰিবলগীয়া হৈছে। এয়া নামঘৰত মানুহ হৈছে বাৰু দেই আজি যথেষ্টখিনি, কাৰণ দেওবাৰ যে ভাদ মাহৰ নিচিনা নহয় আৰু, হ'লেও হৈছে আৰু অলপ। এয়া নাম গাই আছে। আমাৰ এয়া কুঁহি দেউতাকে এয়া সেৱা কৰিবলৈ গৈছে আৰু এয়া চাওকচোন নামঘৰৰ পৰিৱেশ, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া দেখিছেনে বাৰু, মুখাশিল্পও ইমান ধুনীয়াকৈ আঁৰি থৈছে। ভাল লাগিছে দেই দেখি পিনি। মাজুলীৰ মুখাশিল্প ইয়াতো ধুনীয়াকৈ আঁৰি থৈছে। এয়া এতিয়া নাম গাই আছে আৰু কোন কোন অহা নাই আঠখেলীয়া নামঘৰলৈ এবাৰ আহিবচোন, যিসকলে নাই অহা। এতিয়া বহুত ধুনীয়াকৈ কৰিলে। আগৰ নামঘৰ ভাগ কাষত আকৌ নতুনকৈ নামঘৰ ভাগ বনালে, একদম বহুত ধুনীয়াকৈ বনাইছে, মানে ভাল লাগে দেখি। আপোনালোক যদি কোনো অহা নাই আঠখেলীয়া নামঘৰলৈ এপাক আহিব। মানে দূৰৰখিনিৰ কথা কৈছোঁ, ওচৰৰখিনি যিহেতু সদায় আহি থকা হয়েই আৰু আমিতো প্ৰায় অহাই হয়। ভাদ মাহতো আহোঁ, বহাগ মাহতো আহোঁ। এতিয়া ধৰক মোৰ লগৰজনী আহিছে কাৰণে তাইক ফুৰাবলৈ আনিছোঁ আৰু এপাক। বছৰেকত আঠখেলীয়া নামঘৰ ভাগলৈ আহিলে মনটো বহুত ভাল লাগে, পবিত্ৰ লাগে। আমি সেইকাৰণে আঠখেলীয়া নামঘৰ ভাগলৈকে আহোঁ আৰু আহকচোন নামঘৰৰ ভাগৰ আগলৈকে যাওঁ। যিহেতু আঠখেলীয়া নামঘৰৰ মণিকূট ভাগ মাজত মানে অৱস্থিত কৰা হৈছে। চাৰিওকাষে ধুনীয়াকৈ এপাক ঘূৰি আহি মানে আকৌ গেটৰ মুখত ওলাবহি পাৰি। আপোনালোককো সকলোকে এপাক দেখুৱাই দিলোঁ। যিসকলে আগতে নাই দেখা চাব পাৰিব ভিডিঅ'টো।
এয়া চাওকচোন আৰু এনেকৈ ধুনীয়াকৈ ভগৱানৰ মূৰ্তিবিলাক সজাই থৈছে আৰু এনেকৈ মণিকূটৰ আগেদি এপাক ঘূৰিব পৰাকৈ ধুনীয়াকৈ সুন্দৰকৈ বনাইছে চাওক ভিডিঅ'টো আপোনালোকে অকণমান এতিয়া এয়া নামো সামৰিলে আমি সকলোৱে সেৱা কৰিলোঁ আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিছে দেখিছেনে বাৰু এয়া প্ৰসাদ দিয়া কিন্তু ছিষ্টেম এটা ধুনীয়া লাগিছে দেই দেখিছেনে চকা লগা গাড়ীৰ নিচিনাকৈ এনেকৈ বনাই লৈছে হয়ো তেওঁলোকে সদায় দিনে ৰাতিয়ে এনেকৈ দি থাকে কঁকালৰ বিষো হয় নহয় আৰু গোটেইকেইজন ধৰক বয়সো হৈছে ককাহঁতৰ সেইকাৰণে এনেকৈ ছিষ্টেম কৰি লৈছে বহুত ভাল লাগিছে এনেকুৱা ছিষ্টেমটো কৰি লত ভাদ মাহততো কিমান হাজাৰ হাজাৰ মানুহ হয় আৰু এনেও ডেইলি সদায় শৰাই হৈয়ে থাকে সেইকাৰণে এনেকুৱা ছিষ্টেমতে কৰিছে প্ৰসাদ অনা গাড়ীত প্ৰসাদ আনিছে তাৰপিছত কল অনা ঠেলাত গাড়ী নিচিনাকৈ বনাই লৈছে কল অনা গাড়ীত কল আনিছে তেনেকৈ তেওঁলোকে ধুনীয়াকৈ দিছে একদম ধুনীয়াকৈ নিয়ম মাৱলীকৈ মানে সুন্দৰকৈ দি গৈছে ঘৰমূলীয়াকৈ দেখিছেনে পলিথিন এটাও দিছে তাত ঘৰমূলীয়া এবাতি দিছে আৰু খাবৰ কাৰণে ধুনীয়াকৈ কলপাতত দিছে ভাল লাগিলে মানে এই সুবিধাটো দেখি ধুনীয়া লাগিছে এইফালে আকৌ কল দিছে দেখিছেনে বাৰু ভালেই লাগিছে একদম দেখি সৰু ল'ৰা ছোৱালীয়ে বৰ ভাল পাইছে সৰু ল'ৰা ছোৱালীবোৰে গাড়ীত কল অনা দেখিছে গাড়ীৰ নিচিনাকৈ প্ৰসাদ অনা দেখিছে একদম খুব ভাল পাইছে সিহঁতি আৰু হয়ো তেওঁলোকৰ চাপৰি একদম কঁকাল বিষাই জানো আৰু ইমান ডাঙৰ ডাঙৰ গামলা কেনেকৈ তেওঁলোকে দাঙি দাঙি আনিব সেইকাৰণে ধুনীয়া ব্যৱস্থা কৰিছে বাৰু সুন্দৰ লাগিছে দেখিবলৈ আমিও এতিয়া প্ৰসাদ খাই কৰি আমি আকৌ ভণ্টিহঁতৰ ঘৰত সোমামগৈ আমি ভণ্টিহঁতৰ ঘৰতো সোমোৱা অকণমান ভিডিঅ' দেখুৱাম বাৰু যিহেতু বান্ধৱী আহিছে ভণ্টিহঁতৰ ঘৰতো ফুৰাবলৈ লৈ যাম সেইকাৰণে ভণ্টিয়ে ভাত বনাই থৈছে তাতে ভাত পানী খামগৈ আৰু ভণ্টিৰ ঘৰত আপোনালোকক দেখুৱাম আৰু লগ পাই আছোঁ ভণ্টিহঁতৰ ঘৰত এতিয়া নামঘৰৰ পৰা প্ৰসাদ খাই মেলি ওলাই আহিলোঁ এয়া ঘৰমূলীয়া প্ৰসাদে ল'লোঁ এতিয়া আৰু নামঘৰৰ পৰা ঘৰলৈ যাওঁ তাৰপিছত আকৌ ভণ্টিহঁতৰ ঘৰত সোমাম অকণমান দেখুৱাম বাৰু ভণ্টিহঁতৰ ঘৰতো সোমোৱা দেই আপোনালোকক এয়া আমাৰ ভাত খাই আছে দেই সকলোৱে এয়া নামঘৰৰ পৰা আহি আলহীক এয়া ফুৰাবলৈ আনিলোঁ তাৰপিছত ভাত খাই এয়া ভাত খাই আছোঁ আৰু এতিয়া এয়া ভাত খাই আছোঁ মাংস